আজিৰ আমাৰ প্ৰথম গছটোক আমি ইংৰাজীত কওঁ নিম ট্ৰী আৰু হিন্দীত ইয়াক আমি কওঁ নিম কা পেड़ আৰু অসমীয়াত আমি কওঁ নিম গছ আজিৰ আমাৰ দ্বিতীয় গছটোৰ আমি ইংৰাজীত কওঁ জেকফ্ৰুইট ট্ৰী আৰু ইয়াক আমি হিন্দীত কওঁ कटहल का पेड़ আৰু ইয়াক আমি অসমীয়াত কওঁ কঁঠাল গছ আজি আমাৰ তৃতীয় গছটোক ইংৰাজীত আমি কওঁ সিক্ৰেট ফিগ ট্ৰী আৰু ইয়াক আমি হিন্দীত কওঁ পিপল কা পেड़ আৰু ইয়াক আমি অসমীয়াত কওঁ আহঁত গছ আজি আমাৰ 4 নম্বৰ গছটোক ইংৰাজীত আমি কওঁ কোকোনাট ট্ৰী আৰু ইয়াক আমি হিন্দীত কওঁ নাৰিয়াল কা পেड़ আৰু ইয়াক আমি অসমীয়াত কওঁ নাৰিকল গছ আজি আমাৰ 5 নম্বৰ গছটো হ'ল তুলসী গছক আমি ইংৰাজীত কওঁ হলি বেচিল ট্ৰী আৰু ইয়াক আমি হিন্দীত কওঁ তুলসী কা পেड़ আৰু ইয়াক আমি অসমীয়াত কওঁ তুলসী গছ আজি আমাৰ 6 নম্বৰ গছটো হ'ল বাঁহ গছ যাক আমি ইংৰাজীত কওঁ বেম্বো ট্ৰী আৰু হিন্দীত কওঁ বাঁচ কা পেड़ আৰু অসমীয়াত কওঁ বাঁহ গছ আজি আমাৰ 7 নম্বৰ গছটোক ইংৰাজীত আমি কওঁ বে লিফ ট্ৰী ইয়াক আমি হিন্দীত কওঁ তেজপত্ৰ পেड़ আৰু ইয়াক আমি অসমীয়াত কওঁ তেজপাতৰ গছ আজি আমাৰ 8 নম্বৰ গছটোক আমি ইংৰাজীত কওঁ বিটেল নাট ট্ৰী আৰু ইয়াক আমি হিন্দীত কওঁ সুপাৰি কা পেड़ আৰু ইয়াক আমি অসমীয়াত কওঁ তামোল গছ আজি আমাৰ 9 নম্বৰ গছটো হ'ল বেল গছ যাক আমি ইংৰাজীত কওঁ বেল ট্ৰী আৰু ইয়াক আমি হিন্দীত কওঁ বেল কা পেड़ আৰু ইয়াক আমি অসমীয়াত কওঁ বেল গছ